নমস্কাৰ পুনৰ মই আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ নেমু টেঙাৰ আঞ্জা। যিহেতু এইকেইদিন ৰ'দটো বেছি চোকা আৰু বহুত গৰমো পৰিছে, গতিকে আহকচোন মই নেমু টেঙাৰ আঞ্জা কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। এই গছজোপাৰ পৰাই মই এটা নেমু টেঙা ছিঙি আনিলোঁ। নেমুকেইটাও ধুনীয়াকৈ পকি আছে আৰু বহুত ৰস আছে, গতিকে এটা নেমু ছিঙিলেই হ'ব। বেছিকৈ যেতিয়া গৰম পৰে তেতিয়া মছলা বা জলকীয়া দিয়া আঞ্জা খাবলৈ মন নাযায়। বেছি গৰম পৰিলে নেমু চৰবত বা নেমু আঞ্জাখন খাই ভাল লাগে, গতিকে মই নেমু আঞ্জাই বনাম আজি। এনেও আমি গৰমত নেমু খোৱাটো ভালেই, যিহেতু নেমু টেঙাত চি ভিটামিন থাকে। এয়া চাওকচোন, দুটা মিডিয়াম চাইজৰ আলু, এটা মিডিয়াম চাইজৰ পিঁয়াজ কুকাৰটোত মই বইল কৰি ল'ম। এতিয়া কুকাৰটো মই হাই ফ্লেমত গেছৰ ওপৰত তুলি দিম। আঞ্জাৰ বাবে মই লৈছোঁ বৰালি মাছ 3 পিচ আৰু তাত নিমখ হালধি অলপ সানি লৈছোঁ। কাৰণ বৰালি মাছটো ফ্ৰাই কৰোঁতে বহুত ৰিস্কি হয়, গতিকে ভয়ে লাগে ফ্ৰাই কৰিবলৈ। কেতিয়াবা বৰালি মাছ ফ্ৰাই কৰিলে তেল ছিটিকি আহি চকুৰে মুখে পৰে। মাছটো তেলত দিয়াৰ লগে লগে তাৰ ছালটো বহুত ফুটে। সেইকাৰণে মই নিমখ হালধিৰ লগতে অকণমান মিঠাতেলো মাছখিনিত ভালকৈ সানি লৈছোঁ। কাৰণ মাছখিনিত যদি নিমখ হালধিৰ লগতে অকণমান মিঠাতেলো সানি লোৱা হয়, তেতিয়া মাছটো ফ্ৰাই কৰিবলৈ ভাল হয় আৰু নুফুটে। আপোনালোকে বাৰু আগতে এনেকৈ বৰালি মাছত মিঠাতেল সানি ফ্ৰাই কৰিছেনে? যদি কৰা নাই এতিয়া কৰি চাবচোন। এয়া চাওকচোন, মাছখিনিত মোৰ নিমখ হালধি আৰু মিঠাতেল সানা হৈ গ'ল। আনফালে গেছৰ ওপৰত মই এটা কেৰাহীত অলপ মিঠাতেল গৰম হ'বৰ বাবে থৈ দিছোঁ। তেলখিনিও গৰম হ'লেই, সেইকাৰণে মই নিমখ হালধি সানি লোৱা মাছ কেইপিচো মই তেলত দি দিম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাওক। এতিয়া মই মাছ কেইপিচ অলপ ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। মই আজি নেমু টেঙা আঞ্জাত 2টা আলু মিক্স কৰি দিছোঁ, কাৰণ আলুটো মিক্স কৰি দিলে টেঙা আঞ্জাখন খাবলৈ ভাল লাগে। আপোনালোকেও যদি কেতিয়াবা এনেকৈ নেমু টেঙা আঞ্জা বনায়, তেতিয়াহ'লে আপোনালোকেও আলু দিব পাৰে বা কেইটামান পিঠাগুড়িও দিব পাৰে। মই আকৌ পিঠাগুড়ি দিয়াতকৈ আলু দিলেহে বেছি ভাল পাওঁ আঞ্জাখন খাবলৈ, গতিকে মই আলুৱেই দিছোঁ। এয়া চাওকচোন, মাছখিনি তেলত দিছোঁ আৰু মই ভালকৈ লুটিয়াই দিম। দেখিছেনে বাৰু, আজি মই মিঠাতেল সানি লোৱাৰ কাৰণে মাছৰ ছালটো ফুটা নাই আৰু মই ধুনীয়াকৈ লৰাই দিব পাৰিছোঁ। যদি মই মাছখিনি নিমখ হালধিৰ লগতে মিঠাতেল সানি নোলোৱা হয়, মাছৰ ছালটো ফুটি বহুত দূৰলৈকে তেল ছিটিকি পৰিলেহেঁতেন। আপোনালোকে নিশ্চয় গৰমৰ দিনত মাছৰ টেঙা আঞ্জা খাই ভাল পায় আৰু এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। মাছখিনিও অলপ ৰঙা পৰিছে আৰু অকণমান সময় ভাজিব লাগিব। আনফালে কুকাৰটো 2-3টা চিটি আহিছে, গতিকে আলুখিনিও বইল কৰা হৈ গৈছে আৰু মই গেছটো অফ কৰি দিছোঁ। এয়া চাওকচোন, মাছখিনিও আজি ইমান ধুনীয়াকৈ ভাজ খাইছে আৰু অকণো তেল ছিটিকি পৰা নাই। আপোনালোকে বাৰু বৰালি মাছ ফ্ৰাই কৰিলে কেনেকৈ ফ্ৰাই কৰে জনাবচোন কমেণ্ট কৰি। আগতে যদি আপোনালোকে মাছখিনিত নিমখ হালধি সানোতেই মিঠাতেল দিয়া নাছিল আৰু এতিয়া এই ভিডিঅ'টো চাই আপোনালোকে নিমখ হালধি সানোতেই একেবাৰে মিঠাতেল অকণমানো সানি ল'ব, তেতিয়া মাছখিনি ফ্ৰাই কৰোঁতে মাছৰ ছালটো ফুটে নে নুফুটে কমেণ্ট কৰি জনাব। এয়া চাওকচোন, মাছখিনিও ফ্ৰাই কৰা হ'লে আৰু মই এতিয়া তেলত কেইটামান মেথি গুটি দিছোঁ। মেথি গুটিকেইটা মই অকণমান ৰঙা পৰিবলৈ দিম আৰু তেতিয়া গোন্ধটোও ধুনীয়া লাগে। টেঙা আঞ্জাত সদায় মেথি গুটি কেইটামান দিলে খাবলৈ আঞ্জাখন বহুত ভাল লাগে। কেতিয়াবা মই পাঁচফোৰণো দিওঁ, পাঁচফোৰণ দিলেও টেঙা আঞ্জা খাবলৈ ভাল লাগে। এয়া চাওকচোন, আলুখিনিও বইল কৰা হৈছে। মই এতিয়া কেইটুকুৰামান আলু হেতাৰে ভালকৈ ভাঙি দিম আৰু তেতিয়া আঞ্জাত দিলে আঞ্জাখন অকণমান ডাঠ হ'ব আৰু খাবলৈ ভাল লাগিব। মেথি দিয়াৰ পিছত মই লগতে হালধিখিনিও একেবাৰে তেলতেই দি দিছোঁ। আলুখিনিও ভাঙি লোৱা হ'লে, গতিকে মই আলুখিনিও একেবাৰে দি দিছোঁ। এতিয়া মই আঞ্জাখন ভালকৈ উতল আহিবলৈ দিম আৰু কমেও 20 মিনিট সময়মান উতলিবলৈ দিব লাগিব। এতিয়া মই আঞ্জাখন ভালকৈ হেতাৰে লৰাই দিছোঁ।
আঞ্জাখন উতল আহিবলৈ অলপ সময় লাগিব, গতিকে মই নেমু ৰসখিনিয়েই ৰেডি কৰি লওঁ। যিহেতু আঞ্জাৰ পৰিমাণ কম, গতিকে নেমু 4 ভাগৰ এভাগ ল'লেই হ'ব, কাৰণ নেমুটো বহুত ৰস আছে। নেমু ৰসটো চেপিবৰ কাৰণে মই এটা বাতিত অকণমান পানী লৈছোঁ আৰু এতিয়া নেমুডোখৰ মই চেপি ল'ম। আনফালে আঞ্জাখনো ধুনীয়াকৈ উতল আহিবলৈ ধৰিছে আৰু অলপ উতলিবলৈ দিম আৰু তাৰ পিছতহে মই নেমুৰ ৰসখিনি আঞ্জাখনত মিলাই দিম। এয়া চাওকচোন, আঞ্জাখনো ধুনীয়াকৈ উতলাই আহিছে আৰু মই নেমুৰ ৰসখিনিও মিলাই দিছোঁ। আপোনালোকে যদি আঞ্জাখন অলপ বেছি টেঙা হোৱাটো বিচাৰে, তেতিয়াহ'লে নেমুৰ পৰিমাণটো অকণমান বেছিকৈ ল'ব। নেমু আঞ্জাত পানীৰ জোখটো আপোনালোকে যদি অকণমান ডাঠ হোৱাটো বিচাৰে, তেতিয়াহ'লে আলুৰ পৰিমাণটো অকণমান বেছিকৈ দিব। নেমু ৰসখিনি দিয়াৰ পিছত আঞ্জাখন ধুনীয়াকৈ উতলিছে আৰু মই এতিয়া নিমখটো দি দিছোঁ আন্দাজমতে, কাৰণ টেঙা আঞ্জাত নিমখটো অকণমান বেছিকৈ লাগে আৰু কমিলেও ভাল নালাগে। সেইকাৰণে মই আঞ্জাখনত সোৱাদ অনুসৰি নিমখটো দি দিছোঁ। আপোনালোকেও এনেকৈ সোৱাদ অনুসৰি নিমখ দিব। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল লোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। টেঙা আঞ্জাত 2টামান কেঁচা জলকীয়া দিলেও খাবলৈ ভাল লাগে, গতিকে মই 2টা কেঁচা জলকীয়াও দি দিছোঁ। আপোনালোকেও যদি টেঙা আঞ্জাত কেঁচা জলকীয়া দি খাবলৈ ভাল পায়, তেতিয়াহ'লে 2টামান জলকীয়াও দি দিব। আঞ্জাখন খাবলৈ তেতিয়া অকণমান টেঙা আৰু জ্বলা ভাৱটো থাকিব আৰু খাবলৈ ভাল লাগিব। আপোনালোকে যদি কেতিয়াবা টেঙা আঞ্জা খায়, তেতিয়াহ'লে টেঙা আঞ্জাৰ লগত আপোনালোকে কেতিয়াও তিতা নাখাব, কাৰণ ফকৰা যোজনাতেই লিখা আছে, টেঙাই তিতাই নলবা জুতি, ই কৰে দেহৰ ক্ষতি। গতিকে আপোনালোকে টেঙা আঞ্জাৰ লগত কোনো দিনেই তিতা নাখাব। এয়া চাওকচোন, আঞ্জাখন প্ৰায় ৰেডি হ'বৰ হৈছে আৰু এতিয়া মই গেছটো অফ কৰি দিছোঁ। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।